Hello viewers, welcome back to my channel. আজি আপোনালোকৰ লগত তিলৰ লগত সৰু বেঙেনা এটা ইউনিক ৰেচিপি শেয়াৰ কৰিব ওলাইছো। গতিকে ভিডিওটো স্কিপ নকৰাকৈ ভালদৰে চাব। এয়া মই সামগ্ৰীখিনি দেখুৱাই লৈছো কি লাগিব। এয়া সৰু বেঙেনা লৈ লৈছো। ইয়াৰ পিছত আমি ডাঙৰ চামুচেৰে 5 চামুচ তিল লৈ লৈছো। মই এনেকৈ ঢালি লৈছো কিন্তু আপোনালোকক জোখটো কৈ দিছো। এইখিনি আমি এতিয়া পানী অকমান দি ইয়াক আধা ঘণ্টাৰ বাবে তিয়াই ৰাখিম। ইয়াৰ পিছত আমি বেঙেনাখিনি ভালদৰে ধুই 4 টুকুৰ কৰি কাটি লম। এয়া আপোনালোকক দেখুৱাই দিছো ভালদৰে। এয়া বেঙেনা গোটেইখিনি আমি সৰু সৰুকৈ কাটি ললো। ইয়াৰ পিছত আমি তিলখিনি ভালদৰে মিক্সিত খুন্দি লম। ইয়াত পানী অকমান দি লৈছো। এতিয়া ইয়াত 8 বা 10 ফুট নহৰু এড কৰিম আৰু অকমান সৰু আদা, লগতে অকমান জোখ অনুসৰি নিমখ। এতিয়া আমি এইখিনি ভালদৰে মিক্সিত পেষ্ট কৰি ললো। তাৰ পিছত লৈছো দুটা বিলাহী আৰু দুটা সৰু সৰু পিয়াজ। মই দুজন মানুহৰ কাৰণে বনাইছো কাৰণে সামগ্ৰী অলপ কমাই লৈছো। আপোনালোকৰ বেছি মানুহ হলে সামগ্ৰী অলপ বেছিকৈ ল'ব। এয়া মই এতিয়া সৈখিনি সৰু সৰুকৈ কাটি ললো। এতিয়া কেৰাহীটো বহাই প্ৰথমতে ইয়াক গৰম হ'বলৈ দিম। এয়া কেৰাহীটো গৰম হোৱাৰ পিছত আমি ইয়াত মিঠাতেল অকমান দিম। এতিয়া তেলখিনিত আমি বেঙেনাখিনি ঢালি ল'ম। এতিয়া আমি বেঙেনাখিনি অলপ সময় লৰাই ল'ম। এতিয়া আমি বেঙেনাখিনিৰ জোখ অনুসৰি ইয়াত নিমখ অকমান এড কৰি দিম। ইয়াৰ পিছত বেঙেনাখিনি 2 মিনিটৰ বাবে হাই ফ্লেমত দি আমি ইয়াক ভালদৰে লৰাই ল'ম। এতিয়া বেঙেনাখিনি আমি অলপ সময় সিজিবৰ বাবে ইয়াক ঢাকন লগাই দিম। এয়া অলপ সময়ৰ পিছত বেঙেনাখিনি আকৌ এবাৰ আমি ভালদৰে লৰাই ল'ম। এয়া বেঙেনাখিনি সিজিলনে চাই লৈছো। এইখিনি ধুনীয়াকৈ সিজি গৈছে। গতিকে আমি ইয়াক এতিয়া তেলৰ পৰা আঁতৰাই ল'ম। ইয়াৰ পিছত আমি তেলত টুকুৰা টুকুৰকৈ কাটি থোৱা পিয়াজ আৰু বিলাহীখিনি এড কৰি দিম। এইখিনি এড কৰি উঠি ইয়াক আমি 5 মিনিটৰ বাবে ভালদৰে লৰাই ল'ম। এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ অকমান দিম। নিমখখিনি দিয়াৰ পিছত ইয়াক আৰু এবাৰ হাই ফ্লেমত লৰাই ল'ম। এইখিনি লৰাই হোৱাৰ পিছত আমি ইয়াত তিলখিনি এড কৰি দিম। এতিয়া আমি ইয়াক আৰু এবাৰ লৰাই ল'ম। তাৰপিছত আমি ইয়াত এতিয়া গুড়া মছলা অকণ ব্যৱহাৰ কৰিম। মই ব্যৱহাৰ কৰিছোঁ আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি আৰু 1 চামুচ গৰম মছলা পাউডাৰ। এইখিনি এড কৰি আমি ইয়াক আৰু এবাৰ লৰাই ল'ম ভালদৰে। তাৰপিছত ইয়াত অকমান পানী এড কৰি দিম যাতে বস্তুখিনি তলত লাগি নধৰে। এইখিনি হোৱাৰ পিছত আমি এতিয়া ইয়াত বেঙেনাখিনি এড কৰি দিম। বেঙেনাখিনি এড কৰি উঠি আমি আৰু এবাৰ লৰাই ল'ম। এতিয়া ইয়াত আধা কাপ পানী এড কৰি দিম আমি। পানীখিনি এড কৰি ইয়াক ভালদৰে লৰাই লৈ আমি 5 মিনিটৰ বাবে ল' ফ্লেমত ৰাখি দিম। এয়া 5 মিনিট পিছত ঢাকনখন গুচাই আমি ইয়াক আৰু এবাৰ লৰাই ল'ম। এতিয়া গেছটো হাই ফ্লেম কৰি ইয়াক আৰু আধা মিনিট সময় আমি ঢাকি দিম।
এয়া আমাৰ তিলৰ লগত বেঙেনাৰ ৰেচিপি ৰেডি হৈ গ'ল। গতিকে বনাবলৈ যিমানেই সহজ, খাবলৈ সিমানেই সোৱাদ। আপোনালোকেও ট্ৰাই কৰি চাব আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰি দিব।